বাক্সাৰ বৰিমাখা পশ্চিম চুপাত ষষ্ঠদশ বাৰ্ষিক ৰঙালী বিহু উদযাপন মহিলাৰ পৰম্পৰাগত খেল প্ৰতিযোগিতা অনুষ্ঠিত। বাক্সা জিলাৰ বৰিমাখা পশ্চিম চুপাত আজি এদিনীয়া কাৰ্যসূচীৰে ষষ্ঠদশ বাৰ্ষিক ৰঙালী বিহু উদযাপন কৰা হয়। এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৰঙালী বিহু উদযাপনৰ ৰাতিপুৱা পতাকা উত্তোলন কৰে বিহু উদযাপন সমিতিৰ সভাপতি খৰ্গেশ্বৰ কলিতাই। মূল পতাকা উত্তোলনৰ লগতে আন 15খন পতাকাও একেলগে উত্তোলন কৰা হয় আৰু 15গৰাকী সমাজকৰ্মী লোকৰ দ্বাৰা। ইয়াৰ পিছত সহকাৰী শিক্ষক ৰঞ্জিত দত্তৰ দ্বাৰা স্মৃতি তৰ্পণ তথা গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বিহু উদযাপনৰ সৈতে সংগতি ৰাখি এক পৰম্পৰাগত খেলৰ আয়োজন কৰা হয়। গ্ৰামাঞ্চলত পৰম্পৰাগত খেল সজীৱ কৰি ৰখাৰ উদ্দেশ্যে বৰিমাখা পশ্চিম চুপাৰ মহিলাসকলে বিহু উপলক্ষে আয়োজিত 200 মিটাৰ দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। আমাৰ সমূহ ৰাইজ আজি আমাৰ বীণাপানী যুৱ সংঘৰ সৌজন্যত 16তম ৰঙালী বিহু উদযাপনৰ এদিনীয়া কাৰ্যসূচীৰে আমি পালন কৰিব ওলাইছোঁ। ইয়াত আমাৰ খেল ধেমালি আদি কৰি নৃত্যৰ পৰা মানে কণ্ঠশিল্পীৰ দ্বাৰাই আমি এই বীণাপানী যুৱ সংঘৰ দ্বাৰাই বিহু উদযাপনৰ দ্বাৰাই আমি এই অনুষ্ঠানটো যেন সমূহ ৰাইজৰ সহায় সহযোগিতাৰ লগতে উপস্থিতি আমি কামনা কৰিছোঁ আৰু আগন্তুক দিনবোৰত যেন আমি এই ৰঙালী বিহু উদযাপনত সমূহ ৰাইজৰ আমি সহায় সহযোগিতা পাওঁ। লগতে আমি অসম চৰকাৰৰ পৰা যিখিনি এটা আৰ্থিক অনুদান এই উদযাপনৰ কাৰণে তেওঁলোকে আগবঢ়াইছে তেওঁলোকক আমি মাননীয় শ্ৰীযুত অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাদেৱলৈ আমি অশেষ ধন্যবাদ যাচিছোঁ আৰু আগন্তুক দিনতো এনেকৈ যেন আমাৰ এই কৃষ্টিবিলাক আগবঢ়াই নিয়াত অসম চৰকাৰে সহায় কৰি যায় তাৰ কাৰণে আমি বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ আৰু আজিৰ এই আমাৰ অনুষ্ঠানটোত সমূহ ৰাইজৰ উপস্থিতি কামনা কৰি যেন সাফল্যমণ্ডিত কৰে তাৰে কামনা কৰি মই মোৰ এই বক্তব্য সামৰিছোঁ। ইয়াত চুবুৰী হিচাপে আমাৰ মানে 130 ঘৰ মানুহ আমি এখন গাঁও হিচাপে আমি এই উৎসৱটি পালন কৰি আহিছোঁ। গতিকে এই 130 ঘৰৰ মানুহৰ মাজত আমি আমাৰ মানে যিখন এই অনুষ্ঠানটো যে আমি আমাৰ কণ ল'ৰা ছোৱালী আদি কৰি আই মাতৃ আদি কৰি বৃদ্ধ জ্যেষ্ঠসকলোৱে যেন আমাৰ ইয়াত তাৰমানে অংশগ্ৰহণ কৰি আছে আমি যে আগুৱাই নিব পাৰোঁ তেওঁলোকক আমি বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ আৰু আগলৈকে যেন আমি ইয়াতকৈ আৰু অধিক উন্নতমানৰ কাৰ্যসূচী পালন কৰিব পাৰোঁ তাৰে কামনা কৰি মই মোৰ বক্তব্য কইনবেলি লেখীয়াকৈ এইবেলিও বৰিমাখা পশ্চিম চুপাৰ তৰফৰ পৰা ৰঙালীক আদৰাৰ এক প্ৰয়াস কৰিছোঁ আৰু দিনজোৰা কাৰ্যসূচী বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰ মাজেৰে আমি অনুষ্ঠানটো ৰূপায়ণ কৰিবলৈ আগবাঢ়িছোঁ। সেয়েহে সমূহ বিহুৱা ৰাইজক আমি উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ। আমি ৰঙালীক আদৰাৰ যি প্ৰয়াস আমাৰ এই প্ৰয়াসক সন্মানীয় অসম চৰকাৰৰ শ্ৰীযুত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি এক অনুদান আগবঢ়াইছে তেখেতকো আমি আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ আহি আজি 16 বছৰত ভৰি দিছেহি আৰু সুন্দৰভাৱে সমূহ ৰাইজৰ সহায় সহযোগিতাৰ মাধ্যমেৰে আমি এই ৰঙালীক সুন্দৰভাৱে আদৰি আহিছোঁ। অনুষ্ঠান বুলি কোৱাৰ লগে লগে আমাৰ ৰাতিপুৱাৰ পৰা স্মৃতি তৰ্পণকে ধৰি পতাকা উত্তোলন স্মৃতি তৰ্পণ বৃক্ষৰোপণ বিভিন্ন নৃত্যশিল্পীৰ জৰিয়তে নৃত্য প্ৰদৰ্শন আৰু কণ্ঠশিল্পীৰ জৰিয়তে সাংস্কৃতিক সন্ধিয়াৰ এক বিশেষ আয়োজন কৰা হৈছে। আমাৰ আজিৰ সাংস্কৃতিক সন্ধিয়াৰ অন্যতম আকৰ্ষণ পাঠশালাৰ পৰা শ্ৰী ভৱজিৎ ৰয় আৰু গুৱাহাটীৰ পৰা জুৰিস্মিতা কলিতা তেখেতসকলৰ দ্বাৰা আমাৰ আজিৰ সাংস্কৃতিক সন্ধিয়া জীপাল কৰা হ'ব। ইয়াৰ জৰিয়তে
ৰাইজলৈ এটাই বাৰ্তা প্ৰেৰণ কৰিবলৈ আগবাঢ়িছোঁ, এই বিহুৰ মাজেৰেই ৰাইজৰ যি এক বিৰল ঐক্য সংহতি সমন্বয়, এই বস্তুটো আমি ৰাইজৰ মাজত বিলাবৰ স্বাৰ্থত আমি প্ৰতি বছৰে আমি ৰাইজে অৰ্থাৎ উদযাপন সমিতিয়ে এই এক সুন্দৰ অনুষ্ঠান কৰি আহিছোঁ। বাক্সাৰ পৰা নীৰেণ কুমাৰ শৰ্মাৰ ৰিপৰ্ট, কে নিউজ 7।